নমস্কাৰ সকলোকে। যিহেতু ঠাণ্ডা পৰিলে সেয়ে ভাবিলোঁ গোটেই ড্ৰামবিলাকত গৰম কাপোৰবিলাক আছে, সেয়ে উলিয়াব যাওঁতে এখন বহী পালোঁ। আৰু বহীখনৰ ভিতৰত চাওকচোন, এইবিলাক মই যেতিয়া আমি ডিউটি কৰি আছিলোঁ থাকোঁতে সেইবিলাক ফটোবিলাক এনেকৈ বনাইছিলোঁ এনেই থকা টাইমবিলাকত। আৰু এয়া চাওকচোন ফটোবিলাক। আৰু আজি পাই পেলাই বহুত ভাল লাগিল। এইখন হৈছে মই হায়দৰাবাদত থকাৰে ফটো। মেহেন্দি লগাই পেলাই গোটেইবিলাকে হাতকেইখন ফটো উঠাইছিলোঁ। সেনেকৈ ফটোবিলাক দেখিলোঁ আৰু দেখি বহুত ভাল লাগিলে। আৰু তাৰপিছত আহিলোঁ খুৰীমাহঁতৰ ঘৰত আহিলোঁ, বৌহঁতৰ ঘৰত। আৰু বৌহঁতৰ দাদাই যিহেতু কালিৰ পৰা ৰাসত দোকান নিব, সেইটো কাৰণে কাপোৰবিলাক উলিয়াই থৈ দিছে নিবৰ কাৰণে। তাৰে দুইযোৰ উলিয়াই আনি পেলাই মই পিন্ধি চালোঁ, ভাল লাগিলে। ভাবিছোঁ এযোৰ ৰাখিম আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। এইযোৰ এযোৰ ৰঙা ফুলৰ আৰু এযোৰ আছে ছেম ডিজাইন, কিন্তু এইযোৰ হৈছে কলা ফুলৰ ময়ূৰ ডিজাইন, আৰু এইযোৰ হৈছে কলা ফুলখিনি কলা। আৰু এয়া ব্লাউজৰ পিচটো কেনেকুৱা লাগিছে জনাবচোন। আৰু মই এতিয়া কোনযোৰ লওঁ কোনযোৰ নলওঁ তেনেকুৱা লাগি আছে। সেই দুয়োযোৰৰ ভিতৰত এযোৰ চিলেক্ট কৰি দিব আপোনালোকে। তো আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।